নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে শাওণ মাহত কৰিব পৰা ইচ্ছা পূৰণ আৰু বিভিন্ন সমস্যা সমাধানৰ কেইটামান বিশেষ উপায় আজি আপোনালোকক জনাবলৈ লৈছোঁ। প্ৰথমতে মহাদেৱৰ প্ৰিয় হৈছে গংগাজল। এই গংগাজল যদি শিৱলিংগত শাওণ মাহত প্ৰতিদিনেই যদি এটা নিৰ্দিষ্ট সময়ত ৰাতিপুৱা সময়ত অৰ্পণ কৰে, তেনেহ'লে মহাদেৱে মনোবাঞ্ছা পূৰ্ণ কৰে আৰু সকলো ধৰণৰ সমস্যা দূৰ কৰে। দ্বিতীয়তে শাওণ মাহৰ যিকোনো বৃহস্পতিবাৰে যদি এটা তামৰ পাত্ৰত গংগাজল ভৰাই ৰঙা কাপোৰেৰে মুখখন বান্ধি যদি ঘৰৰ উত্তৰ পূব কোণত থৈ দিয়ে, তেনেহ'লে ঘৰৰ পৰা এই ধাৰ ঋণৰ সমস্যা দূৰ হয়, মানে ধাৰ ঋণৰ পৰা মুক্তি লাভ কৰিব পাৰি। ঘৰৰ ভিতৰৰ উত্তৰ পূব কোণ হ'ব লাগিব। শাওণ মাহৰ প্ৰতিদিনেই যদি দেশী গৰুৰ গাখীৰ যদি শিৱলিংগত অৰ্পণ কৰে ওম চন্দ্ৰ শেখৰায় নমঃ বুলি, তেনেহ'লে সকলো ধৰণৰ মনোবাঞ্ছা পূৰ্ণ হয়। শাওণ মাহত দেওবাৰ, সোমবাৰ আৰু মঙলবাৰে যদি গংগাজল ঘৰৰ সকলো ঠাইতে ছটিয়ায়, তেনেহ'লে ঘৰৰ পৰা সকলো ধৰণৰ সৰু সুৰা বেমাৰ আজাৰ আঁতৰি যায়। শাওণ মাহৰ প্ৰতিদিনেই যদি আপুনি এটা পাত্ৰত পানী ভৰাই তাত যদি অলপমান গংগাজল মিহলাই পিপল গছত মানে আহঁত গছৰ গুৰিত অৰ্পণ কৰে, তেনেহ'লে বহুত ডাঙৰ সমস্যাও দূৰ হয় আৰু ডাঙৰ ইচ্ছাও পূৰ্ণ হয়। এই উপায়টো শাওণ মাহৰ প্ৰতিদিনেই কৰিব লাগে। শাওণ মাহৰ প্ৰতিদিনে যদি দেশী গৰুৰ গাখীৰৰ দৈ যদি অৰ্পণ কৰিব পাৰে শিৱলিংগত, তেনেহ'লে যিমান ডাঙৰ ইচ্ছা থাকিলেও পূৰ্ণ হয় আৰু শাওণ মাহৰ ভিতৰতেই বা শাওণ মাহ শেষ হওঁতেই যদি আপোনাৰ মাটি বাৰী কিনাৰ বা সম্পত্তি কিনাৰ সপোন আছে, গাড়ী কিনাৰ সপোন আছে, সেয়াও পূৰ্ণ হয়। কিন্তু দেশী গৰুৰ গাখীৰৰ দৈ হ'ব লাগিব, বজাৰৰ পৰা কিনি অনা দৈ হ'লে নহ'ব। ঘৰতে দেশী গৰুৰ গাখীৰ কিনি আনি দৈ বনাব লাগিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।